guys, Assalamualaikum. Pinkpies vlogলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম। আজি মই ৰেচিপি লৈ আহিছোঁ মাছৰ ৰেচিপি। ৰেচিপি মই যেনেকৈ বনাওঁ সেনেকৈ আপোনালোকক মই দেখাওঁ বোলো যে মই কেনেকৈ বনাওঁ মাছৰ চব্জি। ফুলকবি আলু বিলাহী দি পেলাই মাছ বনাইছোঁ। কেনেকুৱা লাগে আপোনালোকে চাবচোন। চাব পাৰে এয়া মাছ ফ্ৰাই হৈ আছে। এই 3 পিচ ফ্ৰাই হ'ল। এতিয়া আৰু 3 পিচ বহাই দিছোঁ। এই 3 পিচ হ'লে তাৰপিছত মই চব্জিখন বহাম মছলা দি কিনে। এতিয়া আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ মই।
যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাৰু আজিৰ কাৰণে এইখিনিতে মই সমাপ্ত কৰিলোঁ। আসসালামু আলাইকুম, বাই বাই।